স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ ভিডিঅ'টি চাই ভাল পাব। আজি হৈছে কাতি বিহু। তো কাতি বিহুৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু ইফালে মই মচি আছোঁ ঘৰ। তো এইবোৰ মচি কাচি লওঁ, তাৰপিছত তুলসীৰ ভেটিটো বনাই থৈছোঁৱে, মই দেখুৱাবলৈ বাকী আৰু মচিব আছে অলপমান। তো দেখুৱাই আছোঁ আপোনালোককো। তো চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে। ঘৰ মোচা হৈ গ'ল আৰু মই আহি গ'লোঁ বাহিৰৰ ফালে। আৰু আমাৰ এইটো তুলসী পুলি, তো এইখিনি মই এনেই বনাই দিছিলোঁ, এতিয়া ভালকৈ মচি দিম। আৰু এটা এইটো মচিব আছে ধুনীয়াকৈ। আৰু এইফালে পাত তাত খাই বহি আছা ন। আৰু ইফালে মই এইটো ৰুই দিছোঁ। আৰু মানে খুব ধুনীয়া ধুনীয়া ফুল হৈছে দেই। তো এইজনী আমাৰ ব্ৰইলাৰ। আৰু ইফালে এটা এইটো মচিছোঁ, ডাঙৰে তুলসীজোপা। অ' ধুনু মুনু। আৰু এইটো আমাৰ ভোলা, ডাঙৰে হ'ল আমাৰ ভোলা ন। বিহু বুলি পিঠা বনাবৰ কাৰণে মায়ে গুড়া খুন্দি আছে। ইফালে মুখখন গুড়া খুন্দাত ব্যস্ত। ইফালে হৈছে গুড়া খুন্দাৰ কাৰণে চাউল পিঠা বনাম। আৰু ইফালে আমাৰ কেৰকটোৱাই চাই আছে। আমাৰ ভলাই খুব ধুনীয়াকৈ পাত খাই আছে। আৰু ইফালে মই এইবোৰ ফুল চুল ৰেডি, পূৰা কলপাত চলপাত কাটি থৈ দিছোঁ। ইফালে কম হ'ল আৰু বোলো বনাই আছোঁ। এয়া বনাই আছোঁ পিঠা। ঢাকনখন লগাই দিওঁ। তো এইখিনি বনাই শেষ কৰিব লাগিব। গাহৰি মাংস বনাই আছোঁ। আৰু এইফালে গাহৰি ফ্ৰাই পিঠাকেইটা। আমাৰ পিঠা ৰেডি। তো আমাৰ হিৰো একদম গা পা ধুই হেপী কাতি বিহু। কাতি বিহু হেপী। আৰু এইফালে কিটচেনত এইফালে আমাৰ ফাদাৰে পিঠা আৰু চাহ খাই আছে। কেনেকুৱা হৈছে পিঠা? টিভি চাই আছে দেউতাই। চাই কেনে পালে জনাবলৈ নাপাহৰিব।